হেল্ল' এভৰিৱান, নিভাজ ব্লগছৰ আন এটি শ্বৰ্ট ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই বৌৰ লগত আহিছোঁ বজাৰলৈ, দুটিমান বস্তু নিবলৈ আছে। তো সেইকেইটি নিব আহিছোঁ। এয়া চাওক, ৰাস্তাটোৰ পিনে ইমান বঢ়িয়া লাগি আছে, সেউজীয়া আৰু আকাশখন নীলা, পূৰা ধুনীয়া লাগি আছে। আৰু আমি গৈ আছোঁ এতিয়া এখন ষ্টেচনাৰী দোকানলৈ। ইয়াতে ইয়াৰিংছ চালোঁ, এইযোৰ ইমান মৰম লাগিছে, ময়ূৰৰ ডিজাইন থকা, কিন্তু ল'ব নোৱাৰিলোঁ কাৰণ এইযোৰৰ অকণমান প্ৰব্লেম আছিলে। তাৰপিছত এযোৰ বেলেগ ল'লোঁ। মই কাণত লগাই লগাই চাইছোঁ ইয়াৰিংছবিলাক কেনেকুৱা লাগিছে। তাৰপিছত তাৰে মাজৰে এযোৰ ল'লোঁ মই। আৰু তাৰপিছতে আহিলোঁ আমি ফল কিনিবৰ কাৰণে, ফল কিনিলোঁ। আৰু তাৰ পৰা আহিলোঁ মণিহাৰী দোকানৰ। বৌৱে কিবা বগা শংকৰ খাৰু ল'লে, তো সেয়া চালোঁ আমি। আৰু লগতে নেইল পলিচো ল'লে। মণিহাৰী দোকানৰ পৰা আমি ওলাই আহিলোঁ। ওলাই আহি ৰাস্তাত ম'মোৰ ফুড ট্ৰাক আছিলে, তাৰে পৰা ম'মো খালোঁ। তাতে লগৰ এজনী লগ পালোঁ আৰু কিছু কথা পাতিলোঁ। আৰু তাৰ পৰা ওলাই আহি কণী ল'লোঁ আৰু বাউলি লৈ আৰু ফল মূল লৈছিলোঁ। তাৰপিছত ঘৰলৈ গুচি আহিলোঁ।